সুদূৰ ভাই ৰুমমেট এনেই হৈছো হোষ্টেলত মই তোৰ গাৰ্জেন আৰু তই মোৰ এটা ৰুমত দুজন থকাটোৱেই ৰুমমেট নহয় মই কেতিয়াবা ৰাতি আহোঁতে দেৰি হ'লে মেছৰ পৰা তই ভাতটো আনি থোৱাটো তোৰ মূৰৰ বিষ হ'লে মই বামটো আগবঢ়াই দিয়াটো আৰু আমি দুয়োটাৰে চিক্ৰেট জনাটো সেইটোৱে ৰুমমেট পৰিয়াল ঈশ্বৰৰ আশীৰ্বাদত পায় আৰু ৰুমমেট পাবলৈ লাক লাগে বুজিছ